অৰুণোদয় আঁচনি একাউণ্টত 8,000 টকা নহয় 9,000 টকা সোমাব। 9,000 টকা পাবলৈ এই তিনিটা গুৰুত্বপূৰ্ণ কাম কৰক। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'ত এটা শ্বেয়াৰ কৰক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। অৰুণোদয়ৰ তালিকাত নাথাকিলে আপোনাৰ একাউণ্টত 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনি 8,000 টকা নাপাব। নতুন তাৰিখ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, 8,000 টকাৰ পৰিৱৰ্তে 1,000 টকা বৃদ্ধি কৰিছে। এতিয়া আপুনি 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা লাভ কৰিব একাউণ্টত। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। কিমান তাৰিখত অৰুণোদয় আঁচনিৰ একাউণ্টত 9,000 টকা লাভ কৰিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তাৰিখ ঘোষণা কৰিছে আৰু এই তাৰিখৰ পূৰ্বে আপোনালোকে কৰিব লাগিব এটা বিশেষ কাম। কিহৰ বাবে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে চৰকাৰে নতুন তাৰিখ ঘোষণা কৰিলে? বহুতো হিতাধিকাৰী এতিয়ালৈকে একাউণ্টৰ লগত ডিবিটি লিংক কৰা নাই। যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক কৰে অতি শীঘ্ৰে আজি আপুনি বেংকত যাওক। বেংকত গৈ ডিবিটি লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপাব। যিসকলে এতিয়ালৈকে KYC ফৰ্ম জমা দিয়া নাই, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰা নাই, আজি লিংক কৰক। KYC আপডেট নাথাকিলে আপুনি ডিবিটি লিংক কৰিব নোৱাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিবিটিৰ জৰিয়তে সকলোৰে একাউণ্টত এই টকা প্ৰদান কৰিব। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। হয়, 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত আপোনালোকৰ একাউণ্টত চৰকাৰে 9,000 টকা প্ৰদান কৰিব। 8,000 টকা নহয়, 9 মাৰ্চত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব 9,000 কৈ টকা। আৰু 9 মাৰ্চৰ পূৰ্বে আপুনি ডিবিটি লগতে একাউণ্টৰ KYC আপডেট কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত 10 মাৰ্চত 9,000 টকা নাপাব। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে অৰুণোদয় আঁচনি 9,000 টকা পাবলৈ ডিবিটি লিংক কৰি লৈ ল'ব পাৰে। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।